নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি মিনি ব্লগলে আজি মই আপোনালোকক লৈ যাম শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰা স্থাপিত ঢেকিয়াখোৱা বৰনামঘৰ আৰু আঠখেলীয়া বৰনামঘৰলৈ গতিকে এয়া আমি ৰেডি হৈ আছো আৰু ইয়াৰ পিছতে আমি যাম আৰু লগতে আপোনালোকক সকলোখিনি দেখাই যাম আমি ৰেডি হৈ এতিয়া ৰাস্তা দি আহি আছো আমি কোন কুস্কাৰি আহিছো গাড়ী আমাৰ আগতে থাকিলে আৰু এতিয়া মই আপোনালোকক সন্মুখ দুৱাৰখন দেখাবলৈ গৈ আছো এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকিয়াখোৱা বৰনামঘৰ আৰু এয়া হৈছে মণিকোট ভাগলৈ সোমাই যোৱা মুখ্য দুৱাৰখন আৰু এয়া হৈছে অখণ্ড বন্তি যি অহৰহ জ্বলিয়ে থাকে বৰনামঘৰটোৰ পৰিৱেশ বিৰাটেই ধুনীয়া আৰু এটি বিশেষ বস্তু মই আপোনালোকক দেখাবলৈ গৈ আছো এয়া হৈছে ঢেকিয়া ফুল অৰ্থাৎ এই ফুলৰ নামতে নামঘৰটি নামকৰণ কৰা হৈছে এই নামঘৰটিৰ প্ৰতিষ্ঠা হৈছিল 1450 চনত সকলোখিনি দৰ্শন কৰি আমি এতিয়া আহি পাইছো নিচেই ওচৰত থকা মইনাপৰীয়া নামঘৰলৈ অৱশেষত আমি আহি পালো আঠখেলীয়া নামঘৰ এয়া হৈছে আঠখেলীয়া নামঘৰৰ মুখ্য দুৱাৰ লগতে আমি সকলোখিনিয়ে নিজৰ হৈ পৰিয়ালৰ হৈ চাকি বন্তি কিনি এতিয়া আমি প্ৰজ্বলন কৰিবৰ কাৰণে গৈ আছো যেহেতু নামঘৰৰ ভিতৰত বন্তি প্ৰজ্বলন কৰিবলৈ দিয়া নহয় তাৰ কাৰণে সুকীয়া ব্যৱস্থা কৰা হৈছে ইয়াতে সকলোখিনিয়ে বন্তি প্ৰজ্বলন কৰিলে আৰু এয়া হৈছে নামঘৰৰ পৰিৱেশ খুব সুন্দৰকৈ সজাই থোৱা হৈছে বহুতো ভক্তপ্ৰাণ ৰাইজ আহিছে আজি দেওবাৰ বুলি প্ৰায় 1500 মান ৰাইজ আহিছে নামঘৰলৈ বুলি আৰু এটা বিশেষ বস্তু মামলাক দেখাবলৈ গৈছো এয়া হৈছে চকা থকা গাড়ী ইয়াতে প্ৰসাদ লৈ সকলোকে বিতৰণ কৰা হৈছে কাৰণ হাতেদি সকলোকে দিবলৈ গলে বহুত অসুবিধা হ'ব আৰু শেষত আমাৰ সকলো গোপিনীয়ে নাম গাই গাই আমি ফৰ্মুৱা হৈ আহি আছো